উদ্দেশ্য নহয় মোৰ ABUB কনিষ্টবল, উদ্দেশ্য নহয় অসম চৰকাৰ PNRD ইৰিগেশ্যন চতুৰ্থ বৰ্গৰ সেই চাকৰি, IPS আনন্দ মিশ্ৰ, ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ। সলনি কৰি দিলে আপুনি মোক। দৌৰিছিলোঁ ময়ো, চৰকাৰে দিয়া কেজি কেজি বুট শেষ হৈছিল ঘৰৰ কণ্ডেনাত। কিহৰ ভৰসা 3টা বছৰে কষ্ট দিওঁতে হওক, মোৰ যোগ্যতা গুৰুত্ব নিদিয়ে অসম চৰকাৰে। আটাইতে বেষ্ট অফ দ্য বেষ্ট হৈও ইণ্টাৰভিউ গণ্ডগোল। মোৰ উদ্দেশ্য আজি সলনি হ'ল লগৰ, তহঁতি দৌৰিবিগৈ, নাযাওঁ মই চেলেঙি ফিল্ডলৈ। 3টা বছৰে কষ্ট কৰাতকৈ চিভিল ছাৰ্ভিচৰ কিতাপ 5 বছৰ পঢ়িম। অন্ততঃ মোৰ যোগ্যতাই সঠিক স্থান পাব। কনিষ্টবল হৈ মোৰ ভণ্টিক ন্যায় দিব নোৱাৰোঁ। উঠি অহা নৱপ্ৰজন্মৰ মুখৰ পৰা ড্ৰাগছখিনিও কাঢ়ি আনিব নোৱাৰোঁ। উদ্দেশ্য কেৱল মোৰ ৰঙীন জীৱন নহয়, দায়িত্ব আছে অসমখনৰ। ন্যায় মই দিম। নজ্বলিব সুমিৰা, নমৰিব দীপশিখা, ফুটিব গুলি, পাৰ হ'ব বুকু। অন্ততঃ সকাহ পাব পুৱাই বাতৰি পঢ়া মোৰ ককা দেউতাই। ধৰ্ষণাত্মক ফেচবুকৰ ৱেব মিডিয়াত যিদিনাই নিজে লিখিব, যিদিনাই দেৱাংগনাৰ দৰে ছোৱালী তিহাৰ জেলত নাথাকিব, সিদিনাই বুজিবি মোৰ লগৰ, মই আনন্দ মিশ্ৰ হৈ গ'লোঁ। IPS। জয় আই অসম, জয় আই অসম, জয় আই অসম।